যদি তুমি ক্লাছ 9 বা 10ত পঢ়ি আছা অথবা হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ বা সেকেন্ড ইয়াৰত আছা বা তোমাৰ কোনোবা পঢ়ি আছে নিশ্চয় এই ভিডিঅ'টো পঠাই দিয়া। সিলেবাস চেঞ্জড 2026 চনৰ পৰীক্ষাত কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা হ'ব ইয়াত আছে ক্লাছ 9ৰ পৰা 12 লৈকে যোৱা 5 বছৰৰ কুৱেশ্যন পেপাৰ 2025 এয়া 2024 2023 2022 2021 আৰু হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ 2023 2025 সেকেন্ড ইয়াৰৰ 2025 2026 চনৰ কুৱেশ্যন পেপাৰ প্ৰতি বছৰেই প্ৰত্যেক ক্লাছতেই কাৰেক্টেন্স আৰু ইৰৰ কাৰেকশ্যন 7 মাৰ্কছ আহে। এই সকলো কুৱেশ্যন পেপাৰৰ উত্তৰ এইটো ভিডিঅ'ত আৰু 2026 চনৰ পৰীক্ষাত কেনেকুৱা ধৰণে কোন কেইটা কাৰেক্টেন্স আহিব ইৰৰ কাৰেকশ্যন কোন কেইটা আহিব সম্পূৰ্ণ উত্তৰ টিপছ আৰু ট্ৰিক্স শিকি লোৱা বহি উলিয়াই লোৱা আজিৰ পৰা আৰু টান নালাগে 2026ৰ পৰীক্ষাত 7 মাৰ্কছ কনফাৰ্ম। ইয়াত চোৱা ডে ব্ৰেকেটত আছে প্লে when it started to rain এইটো কাৰেক্টেন্স কৰিব হ'লে কেনেকৈ কৰিব লাগিব অপশ্যন এ are playing option B were playing option C played D have played এইটো কাৰেক্ট কোনটো হ'ব আমাৰ এটা অভ্যাস হৈ গৈছে কোনটো ফিটিং খাই চাওঁ এ নম্বৰ এইটো ঠিকই লাগে বি খেলি আছিল যেতিয়া বৰষুণ দিছিল এইটো মিলে সি প্লেড যেতিয়া বৰষুণ দিছিল সিহঁতে খেলিছিল একেই লাগে গতিকে এটা বহাই দিও আৰু এনেকুৱা আৰু নহয় আজিৰ পৰা ডাইৰেক্ট কনফাৰ্ম হৈ যাবা ভিডিঅ'টো স্কিপ নকৰাকৈ চোৱা যদি when বা while থাকে তেতিয়া জানিবা আধাখিনি পাষ্ট ইনডিফিনিট আৰু আধাখিনি হয় পাষ্ট কণ্টিনিউৱাছ গতিকে when আছে ইয়াত আমি হিণ্টছ এটা পাই গৈছোঁ ইয়াত কি হ'ব were playing they were playing when it started to rain ঠিক তেনেকৈ 2 নম্বৰটো চোৱা she ব্ৰেকেটত আছে live in Guwahati since 2018 ইয়াত কাৰেকশ্যন কেনেকৈ কৰিব লাগিব অপশ্যন এ লিভছ অপশ্যন বি ইজ লিভিং চি হেজ বিন লিভিং ডি লিভড ইয়াতো কিবা হিণ্টছ আছে নেকি ছিগনেল আছে নেকি তোমালোকে সহজতে এইটো আগতে চাই ল'বা যদি সিন্স আছে যদি সিন্স বা ফৰ থাকে তেনেহ'লে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয় আমি জানো আৰু সেই হিচাপে ইয়াত কি হ'ব হেজ বিন লিভিং এইটো হ'ব এনচাৰ। এতিয়া ইয়াত চোৱা সেবা ক্লাছ 9 আৰু 10 হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰত 2021 চনৰ পৰা 2026 চনলৈকে অহা কাৰেক্টেন্সবোৰ আমি সকলো উত্তৰ উলিয়াম আৰু টিপছ আৰু ট্ৰিক্সো শিকিম আজিৰ পৰা আমি 7 নম্বৰ কনফাৰ্ম হৈ যাম। নম্বৰ 1 দি ছান ডেছ ইন দি ইষ্ট ব্ৰেকেটত আছে ৰাইজ ইয়াত কি কৰিব লাগিব যদি চিৰসত্য অভ্যাসগত বা সাধাৰণ সত্য কথা হয় তেনেহ'লে প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় আৰু ফৰ্মেশ্যনটো কি থাকে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ এছ বা ইএছ প্লাছ অবজেক্ট ছান মুন আৰ্থ এইবিলাক শব্দ থাকিলে চিৰসত্য হ'লে কি হ'ব ইয়াত দি ছান ৰাইজেছ ইন দি ইষ্ট ঠিক তেনেকৈ 2 নম্বৰ চোৱা she dash her homework before I came ব্ৰেকেটত আছে ফিনিছ এইটো কেনেকুৱা হ'ব নিজে অলপ ভাবাচোন ইয়াত কিবা হিণ্টছ আছে নেকি কিবা ছিগনেল আছে নেকি আছে বিফোৰ আৰু আফটাৰ যদি কোনো বাক্যত তেনেকুৱা থাকে আধাখিনি পাষ্ট ইনডিফিনিট হয় আৰু আধাখিনি পাষ্ট পাৰফেক্ট হয় গতিকে পাষ্ট ইনডিফিনিট ঠিকই আছে পাষ্ট পাৰফেক্ট হ'ব ইয়াত she had finished her homework হৈ গ'ল। নাম্বাৰ 3 দে ডেছ ফুটবল নাও ব্ৰেকেটত আছে প্লে ইয়াত নাও থাকিলে জানিবা নাও এট দিছ মোমেণ্ট এনেকুৱা শব্দ থাকিলে সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়
নাও থকাৰ কাৰণে সাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্ব প্লাছ আই এন জি এইটো হ'ল ফৰ্মেশ্যন আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব সেইকাৰণে কি হ'ব দে আৰ প্লেয়িং ফুটবল নাও হৈ গ'ল নাম্বাৰ 4 হি টু গুৱাহাটী লাষ্ট উইক উইদিন ব্ৰেকেট গ' ইয়াত কি হ'ব প্ৰায়ে আহি থাকে যদি লাষ্ট উইক আছে তেনেহ'লে বা এষ্টাৰডে আছে তেনেহ'লে আমি জানিম পাষ্ট ইনডিফিনিট লাষ্ট উইক লাষ্ট ইয়াৰ লাষ্ট মান্থ য়েষ্টাৰডে এগো এনেকুৱা শব্দ যদি থাকে আমি পাষ্ট ইনডিফিনিট লিখি দিম যেনে গ'ৰ পাষ্ট ফ্ৰম কি হ'ব ৱেণ্ট হি ৱেণ্ট টু গুৱাহাটী লাষ্ট উইক নাম্বাৰ 5 when we went out it still dash within bracket rain ইয়াত কি হ'ব when বা while থাকিলে when বা while শব্দ দুটা যদি থাকে আগতে কৈছোঁ আধাখিনি পাষ্ট ইনডিফিনিট আধাখিনি পাষ্ট কণ্টিনিউৱাছ হৈ যায় তেনেহ'লে ইয়াত কি হ'ব পাষ্ট ইনডিফিনিট ঠিকেই আছে পাষ্ট কণ্টিনিউৱাছ হৈ যাব when we went out it was raining number 6 my friend dash here tomorrow ব্ৰেকেটত আছে কাম tomorrow থাকিলে ফিউচাৰ ইনডিফিনিট হৈ যায় আৰু ফিউচাৰ ইনডিফিনিট হ'লে কি হ'ব সাবজেক্ট প্লাছ উইল বা শ্বেল প্লাছ ভাৰ্ব প্লাছ অবজেক্ট সেই হিচাপে ইয়াত কি হ'ব মাই ফ্ৰেণ্ড উইল কাম হিয়াৰ টুমৰো তাৰপিছত নাম্বাৰ 7 ইয়াত চোৱা দি মেটচ ডেছ বিফোৰ উই ৰিচড দি ষ্টেডিয়াম ইয়াত কি হ'ব যদি বিফোৰ আৰু আফটাৰ থাকে তেনেহ'লে পাষ্ট পাৰফেক্ট আৰু পাষ্ট ইনডিফিনিট আছেই পাষ্ট পাৰফেক্ট বহাই দিব লাগিব হেড ষ্টাৰ্টেড দি মেটচ হেড ষ্টাৰ্টেড বিফোৰ উই ৰিচড দি ষ্টেড নাম্বাৰ 8 when we started for office it still days rain ব্ৰেকেটত আছে ইয়াত কিবা সিগনেল আছে নেকি হয় আছে when আছে যদি when থাকে পাষ্ট কণ্টিনিউৱাছ হ'ব আৰু এটা পাষ্ট ইনডিফিনিট তেনেহ'লে ইট ৱাজ ৰেইনিং নাম্বাৰ 9 হাৰি আপ দি টেক্সি ডেছ ব্ৰেকেটত আছে ৱেট এইটো কি হ'ব অলপ কমন চেন্সো থাকিব লাগিব মাত্ৰ সিগনেল কেইটা জানিলেই নহ'ব হাৰি আপ জলদি কৰা দি টেক্সি ব্ৰেকেটত আছে ৱেট তেনেহ'লে প্ৰেজেণ্ট কণ্টিনিউৱাছ সেই হিচাপে কি হ'ব হাৰি আপ দি টেক্সি ইজ ৱেটিং কুৱেশ্যন 10 আই উইচ আই ডেছ ব্ৰেকেটত আছে কেন হেল্প ইউ ইয়াত কিবা সিগনেল আছে নেকি উইচ আছে উইচ থাকিলে ভাৰ্ব পাষ্ট ফ্ৰম হৈ যায় বা পাষ্ট ইনডিফিনিট টেন্স হ'ব সেইকাৰণে ইয়াত আই উইচ আই কুড হেল্প ইউ কুৱেশ্যন 11 আই ডেছ এ লেটাৰ when you called me when আছে আমি দেখা পাইছোঁ আৰু জানো যে when বা well থাকিলে পাষ্ট ইনডিফিনিট আৰু পাষ্ট কণ্টিনিউৱাছ গতিকে ইয়াত কি হ'ব was writing I was writing a letter when you called me ঠিক তেনেকৈ কুৱেশ্যন 12 birds dash in the sky ব্ৰেকেটত আছে fly এইটোত কি হ'ব কমেণ্ট কৰা যদি জেনেৰেল ফেক্ট হয় বা হেবিচুৱেল একশ্যন হয় বা জেনেৰেল ট্ৰুথ হয় কি হয় এইটো কমেণ্ট কৰি জনোৱাচোন কোনে পাৰিবা কুৱেশ্যন 13 উই ডেছ দি তাজমহল নেক্সট মান্থ ইয়াত কিবা গম পোৱা গৈছে নেকি কোনটো টেন্সত হ'ব নিশ্চয় ইয়াত নেক্সট মান্থ আছে নেক্সট মান্থ থাকিলে আমি জানিম নেক্সট মান্থ থাকিলে ফিউচাৰ ইনডিফিনিট হ'লে কি হ'ব উই উইল ভিজিট দি তাজমহল নেক্সট মান্থ আই উইচ আই ডেছ ন' ব্ৰেকেটত আছে তাৰপিছত হাৰ আই উইচ আই ডেছ উইদিন ব্ৰেকেট ন' হাৰ যদি আই উইচ হয় বা উইচ থাকে তেনেহ'লে পাষ্ট ইনডিফিনিট হৈ যায় বাক্যটো পাষ্ট ইনডিফিনিট হ'ব ভাৰ্বটো পাষ্ট ফ্ৰম হৈ যাব কি হ'ব এতিয়া পাষ্ট ইনডিফিনিট হ'লে কি হ'ব ছাবজেক্ট প্লাছ ভাৰ্বৰ পাষ্ট ফ্ৰম আই নিউ হাৰ আই ইউজুৱেলি
ডেছ ষ্টাৰ্ট ফৰ স্কুল এট 8 o'clock যদি হেবিচুৱেল একশ্যন হয় বা অলৱেজ চামটাইম এভৰিডে ডেইলি ইউজুৱেলি এইবিলাক শব্দ থাকিলে আমি নিশ্চিত যে তাত প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্স থাকিলে কি হ'ব ভাৰ্বৰ লগত এছ বা ইএছ যোগ হ'ব যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হয় কিন্তু ইয়াত ফাৰ্ষ্ট পাৰ্চন হৈ আছে গতিকে ষ্টাৰ্টে থাকিব আই ইউজুৱেলি ষ্টাৰ্ট ফৰ স্কুল এট 8 o'clock দে ডেছ লিভ ফৰ ইউৰোপ টুমৰো ইয়াতো নিশ্চয় কিবা এটা হিণ্টছ পোৱা গৈছে টুমৰো থাকিলে কি হয় ফিউচাৰ ইনডিফিনিট হয় গতিকে কি হ'ব দে উইল লিভ ফৰ ইউৰোপ টুমৰো 17 she does work in our office since 2022 বহুত ইম্পৰ্টেণ্ট এইটো সেৱা আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে এইটো চোৱা যদি সিন্স বা ফৰ থাকে তেনেহ'লে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয় মেক্সিমাম আৰু সেইটো এটা হিণ্টছ দিয়া থাকে তেনেহ'লে আমি সেইটো ফৰ্মুলাত যদি আমি কৰি দিওঁ কেনেকৈ কৰিব লাগিব she has been working in our office since 2022 Number 18, I dash within bracket get the ticket yesterday. এইটো আৰু শিওৰ yesterday আছে yesterday থাকিলে কি হ'ব past indefinite subject plus verb to মানে past from plus object. I got the ticket yesterday. Question 19, you dash within bracket sleep when I entered the room একেই কথা when আছে গতিকে you were sleeping when I entered the room আৰু এটা বহুত ইম্পৰ্টেণ্ট হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাৰণে আৰু ক্লাছ 10ৰ কাৰণে এইটো কিন্তু তোমালোকে মনত ৰাখিবা এনেকুৱা আহিয়ে থাকে ইফ ইট ৰেইনছ উই ডেছ এট হোম ব্ৰেকেটত আছে ষ্টে ইয়াত কি হ'ব কণ্ডিশ্যনেল যদি হয় বা ইফ থাকে তেনেহ'লে জানিবা এটা বাক্য প্ৰেজেণ্ট ইনডিফিনিট এটা বাক্য ফিউচাৰ ইনডিফিনিট হৈ যায় ইয়াত প্ৰেজেণ্ট ইনডিফিনিট দিয়াই আছে ইফ ইট ৰেইনছ তেনেহ'লে সেইটো হ'ব উই উইল ষ্টে এট হোম কুৱেশ্যন 21 মাই ফাদাৰ ডেছ দি নিউজ পেপাৰ ডেইলি উইদিন ব্ৰেকেট ৰিড মই আগতে কৈছোঁ আৰু তোমালোকে এইটো চেণ্টেন্সটো চোৱাৰ লগে লগে তোমালোকে ন'টিছ কৰিব লাগিব ইয়াত কি গম পোৱা গৈছে ইয়াত গম পোৱা গৈছে ডেইলি ইউজুৱেলি এভৰিডে অলৱেজ চামটাইম এই শব্দবোৰ থাকিলে আমি চিয়'ৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'লে কি হ'ব ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয় যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হয় ইয়াত কি হ'ব মাই ফাদাৰ ৰিডছ দি নিউজ পেপাৰ ডেইলি 2026 চনত কেনেকুৱা ধৰণৰ কাৰেক্ট টেন্স আহিব পাৰে আমি 5 বছৰৰ কাৰেক্ট টেন্স কমপ্লিট কৰাৰ পিছত কিছুমান কথা ক্লিয়াৰ হৈ পৰিছোঁ এতিয়া চোৱা সেৱাৰ কাৰেক্ট টেন্সৰ 5টা ইম্পৰ্টেণ্ট ৰুল ইউনিভাৰ্চেল ট্ৰুথ যেনে দি ছান ৰাইজেছ ইন দি ইষ্ট হেবিচুৱেল একশ্যন বা হেবিট মাই ফাদাৰ ৰিডছ নিউজ পেপাৰ ডেইলি আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছৰ কাৰেক্ট টেন্স আহে নাও থাকিব এট দিছ মমেণ্ট লুক বাক্যটোৰ শেষত এইকেইটা শব্দ থাকিব আৰু পাষ্ট ইনডিফিনিটৰ বাক্য কাৰেক্ট টেন্স হিচাপে আহিব য়েষ্টাৰডে লাষ্ট উইক এগো এইকেইটা শব্দ কাৰেক্ট টেন্সৰ বাক্যটোৰ শেষত চাবা তাৰপিছত ফিউচাৰ টেন্সৰ কাৰেক্ট টেন্সো আহিছে প্ৰতি বছৰে এইকেইটা কমন হৈছে যেনে টুমৰো নেক্সট মান্থ নেক্সট উইক নেক্সট ইয়াৰ এনেকুৱা আহিছে আৰু এটা কথা মনত ৰাখিবা 2026 চনৰ এক্সাম পেটাৰ্ণ অনুসৰি MCQ ৰূপতো আহিব পাৰে কাৰেক্ট টেন্স আৰু ভিতৰত গেপ ফিল দিব পাৰে তোমালোকে যদি সম্পূৰ্ণ ভিডিঅ'টো বুজি পাইছা ভাল লাগিছে লাইক কৰিবা আৰু লগৰজনক শ্বেয়াৰ কৰিবা যাতে প্ৰত্যেকেই কাৰেক্ট টেন্সৰ ৰুলবিলাক সহজতে শিকিব পাৰে আৰু নেক্সট ভিডিঅ' লাগিলে তোমালোকে ছাবস্ক্ৰাইব কৰিবা ডিটাৰমিনাৰ্ছ আৰ্টিকল প্ৰিপজিশ্যন লৈ তোমালোকৰ মাজত আহিম একেবাৰে সহজকৈ বুজাই দিম 2026 চনৰ কুৱেশ্যন পেপাৰ তোমালোকৰ কাৰণে একেবাৰে ইজি হৈ যাব নেক্সট ভিডিঅ'
লাগিলে ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবা।